সেইটোৱে বেষ্ট কৰিছে চাওক না যান-জঁটত ফচি চাদামলি খাই আছে ইয়াতকৈ আৰু সুবিধা কি লাগে জোনালী প্ৰেৰণা ৰাংঢালী মৌজমী মন ফাগুনি পচোৱা মন বৰষা ৰাণী ৰজনীগন্ধা আকৌ ইচাত বিচাত দেই ধুনীয়া ধুনীয়া বেগ পাবা হওক মোৰ চেনেলৰ নতুন নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল মাজুলীত পালনাম হৈ আছিলে আজি শেষৰ দিন চাবলৈ আহিলোঁ ভাবিলোঁ অলপ দেৰিকৈ যাম মানুহৰ যান জঁটটো কমিব কিন্তু আহি ইয়াত আহি দেখিলোঁ ওলোটাটোহে হ'ল প্ৰায় আধা ঘণ্টামান ইতিমধ্যে পাৰ হৈ আহিলোঁ আৰু প্ৰায় এঘণ্টামান ইয়াত ফচিলেহে কিবাকৈ গৈ পেলানি পালনামস্থলীত ওলামগৈ তথাপিও চাওঁচোন কি হয় পালনাম চাবলৈ পামনে নাপাম আশা একেবাৰে ক্ষীণ দেখিছেনে কিমান যান জঁট আচলতে যান জঁট মানুহে সৃষ্টি কৰে বন্ধুসকল আপোনালোকে দেখিছে কিমান আমাৰ লাইনটো ঠিকে আছে কিন্তু ইটো লাইন দেখিছেনে প্ৰায় লাইনকৈ আপোনালোকে চাওকচোন 3-4 লাইনমান সিহঁতে আহিছে আমাৰ এটা লাইনে যাবৰ কাৰণে সিহঁতে 4টা লাইনমান আহিছে যদি তেনেকৈ ইফালৰ পৰা অহা লাইন এইটো 4 লাইন ৰাস্তা নহয় বা 2 লাইন ৰাস্তা নহয় 1 লাইন ৰাস্তাৰহে গতিকে ইফালৰ পৰা যদি এটা লাইন অহাতে আমাৰ ফালৰ পৰা এটা লাইন অহাতে কোনো ধৰণৰ যান জঁটৰ সৃষ্টিয়ে নহয় কিন্তু সিফালৰ পৰা প্ৰায় লাইন পাতি অহাৰ কাৰণে বেছিকৈ আমাৰ ফালে যাব পৰা নাই দেখিছেনে যিমানে আমি সোনকাল কৰোঁ বুলি ভাবোঁ সিমানেই আচলতে দেৰিহে হয় সেইকাৰণে কিছুমান নিয়ম নিজেই শৃংখলাভাৱে মানি চলাটো খুবেই দৰকাৰ বন্ধুসকল আপোনালোকেতো জানেই মাজুলী ৰাস আৰু পালনামৰ কাৰণে বিখ্যাত এয়া নতুনকৈ ক'বলৈ কোনো প্ৰয়োজন নাই সকলোৱে জানে আজি পালনামৰ শেষৰতে দিন মানুহ সকলো আহিছে আকৌ এবছৰৰ কাৰণে পালনাম যিহেতু নাপাব সেইকাৰণে গোটেই মানুহ আহি ইয়াত আশীৰ্বাদ লৈছে ভগৱানৰ ওচৰত মই সোমোৱাৰ পৰাই ইমানেই জাম লাগিছিলে নহয় ভিডিঅ' কৰি থোৱা আছিলে কিন্তু আপোনালোকৰ ভিডিঅ' দেখাবলৈ বেয়া পাইছোঁ মানে কেলৈ ইমানখিনি যদি যান জঁটৰ ভিডিঅ' দি থওঁ ভিডিঅ'টো দীঘল হৈ যাব আপোনালোকক পালনাম দেখুৱাব নোৱাৰিম সেইবাবে কিছু অংশহে আপোনালোকৰ আগত দেখাইছোঁ আপোনালোকে ইয়াৰ পৰা অনুমান কৰিব পাৰিছে চাগে কিমান মানুহ হ'ব পাৰে ৰাস্তাতে ইমান মানুহ প্ৰায় মই ক'লোঁ 100 মিটাৰমান মই এতিয়া আহিলোঁ আহি এতিয়া ইমান দূৰ পাইছোঁহি 100 মিটাৰৰ পৰা মই কেৱল মানুহৰ এনেকৈ ভিৰৰ মাজে মাজে আহি আছে এতিয়াও ভিৰ শেষ হোৱা নাই আৰু প্ৰায় 150 মিটাৰ 200 মিটাৰমান গ'লেহে মানুহ চাগে ভিৰটো কমিব নাজানো পালনামত কিমান দেৰিকৈ পামগৈ মোৰ মতেতো 1-1.5 ঘণ্টাৰ ওপৰত লাগিব ইমানেই যান জঁট সৃষ্টি হৈছে আৰু কিমান দূৰ আছে গৈ আছে মানে যদি পালনাম থানত তাতে নহয় ইমান মানুহ থাকিলে কৰিব নাই মানুহ মানে আচলতে কোনো জেগা খালি মানুহ ভৰ্তি হৈ থাকিলে এতিয়া মানুহখিনি যোৱাৰ কাৰণে আমি আচলতে চাবলৈ নাপালোঁহি মানুহ কিমান এতিয়াও চাগে মোৰ মতে বহুত মানুহ পালনস্থলীত আছে আচলতে মোৰ কাম এটা আছিলে কামটো কৰি মই ভাবিছিলোঁ অলপ দেৰিকৈ যাম মানুহ নাথাকিব সোনকালে গৈ পেলানি অলপ চাম আৰু পালনাম সেইবুলি ভাবিছিলোঁ কিন্তু ইয়াত আহি এনেকুৱা এটা পৰিৱেশ যে হ'ব ভবা নাছিলোঁ বাকী এইবাৰতো পালনাম গ'লেই আজি শেষৰটো দিন আজি আপোনালোকে যদি মন কৰে আহিব নোৱাৰিব আপোনালোকে অহা বছৰ কেলেণ্ডাৰত চাব যে মাজুলীত পালনাম বুলি থাকে আপোনালোকে অহা বাৰলৈ আহিবলৈ চেষ্টা কৰিব মানুহ বহুত ঘৰা ঘৰি গৈছে দেখিছে কিছুমান আকৌ পালনাম থানলৈ গৈছে কিছুমান ঘৰলৈ গৈছে আমি যদি 12টামান বজাত অহাতে নহয় প্ৰায় 1.5-2 কিলোমিটাৰমান সিহঁতৰ ফালে এটা লাইন হওঁতে হৈ যায় আমাৰ এটা লাইনে নাই সিহঁতক কিমানটা লাইন দিছে নাই ক'ৰ পৰা যাম হৈ যাব 2টা লাইন কৰি দিয়ক আকৌ আমি যদি এনেকৈ যাম কৰি দিওঁ আপোনালোকে যাব ক'ত আপোনালোকৰ ৰাস্তা দিয়ক আমাৰ যাবলৈ কেনেদৰে আমাৰ ৰাস্তা ফালে কি লাগিছে আপোনালোকে এইফালে লাইন পাতক
এইটোতো সোমাবই নালাগে নহয় লাহে 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 এই ভগৱান ৰং চাইডে আহিছে কেলে আপোনালোকে আমাৰ ফালে বেছি প্ৰেছাৰ পৰিছে ইটো চাইডে যাব লাগে ইটো চাইডে প্ৰেছাৰ নাই আমাৰ ফালে ইমান প্ৰেছাৰ দিছে যে অকল আমাৰ চাইডে মানুহবোৰে প্ৰেছাৰ দি আছে ইফালে কিমান ভিৰ দিছে নাই আমাৰ ফালে যাবই পৰা নাই ফাইনেলি যেনে তেনে অলপ দূৰ পালোহি কিবাকৈ ওলাই মেলি আৰু সেইবোৰ ক'ত যাম লাগে নাজানো আৰু গৈ আছোঁ যাব পাৰি নাই দৰকাৰ হ'লে ৰাতি যাম তথাপিও বাইকখন ষ্টেণ্ড কৰি লওঁ ফাইনেলি জামৰ পৰা ওলাই পেলাই আমি বাইক ষ্টেণ্ড কৰিলোঁ বাইক ষ্টেণ্ড কৰি এতিয়া পালনাম চাবলৈ গৈ আছোঁ পালনামত ডাঙৰ এখন মেলা বহে আমি কালি পৰহি আহিছিলোঁ কিন্তু মানুহ ইমান নাছিল আজি যথেষ্ট মানুহৰ পৰা দেখিছে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান আমি জামতে ফচিলোঁ তাৰপিছত যেনে তেনে এতিয়া পালোহি আপোনালোক গোটেই পৰিৱেশ পালনামৰ পৰিৱেশ আচলতে কিমান মানুহ হয় কেনেকুৱা ধৰণে পালনাম হয় চব A to Z আপোনালোকে চাই থাকিব পাৰিব গতিকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি স্কিপ নকৰাকৈ ইমানেই মানুহ হৈছে নহয় আপোনালোকক কৈছে কেমেৰাই ঢুকি নোপোৱালৈকে মানুহেই মানুহ আমাৰ অহা একচুৱেলি দেৰি হ'ল সেইকাৰণে মানুহ অলপ কমিছে যেতিয়া আমি প্ৰায় 12টামান বজাত চাগে ইয়াত চাগে আমি যিবোৰ আপোনাৰ খালী জেগা দেখিছে ন গোটেইবোৰ মানুহ বহি আছে চাগে এতিয়া আমি অহা দেৰি কৈছে ন জামত প্ৰায় 1.5 ঘণ্টামানে ফচিছোঁ সেইকাৰণে আমাৰ দেৰি হৈ গ'ল মানুহ কিমান ওলাই গৈছে আপোনালোকে দেখিছে সেইখিনি মানুহ যদি ইয়াত থকা হেঁতেন কিমান মানুহ হ'লেহেঁতেন আপোনালোকে ভাবি চাওক এতিয়াও যথেষ্ট পৰিমাণে মানুহ আছে বন্ধুসকল মোৰ লগতে ৰাতিপুৱাই ৰাতিপুৱা এনজয় কৰি আছোঁ মোক বিশেষ কাম কৰাৰ কাৰণে মই কামটো কৰি অহালে দেৰিয়ে হ'ল এতিয়া জামে গৈ আছোঁ আৰু একেবাৰে জামে একেবাৰে যামগৈ নেকি এনেকুৱা যেনে পাইছোঁ সত্ৰৰ ভিতৰলৈতো বাদেই সত্ৰৰ ৰাস্তা উঠিবলৈ মানে পোৱাগৈ নাই ইমানেই ভিৰ হৈছে কিবাকৈ সত্ৰকে ৰোডতে আহিলোঁ দেখিলে মানুহ কিমান পাছলো মানুহ আগলো মানুহ এতিয়া আমি সত্ৰৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম তাতো কিছুমান আপোনালোকে চিন দেখাম এতিয়া বৰ্তমান আমি সত্ৰৰ ভিতৰলৈ গৈ আছোঁ আপোনালোকে চাইছে ইমানেই মানুহ আহি পালোঁ এতিয়া
ইয়াত দলংখন এইটো মানে মাজত আহি আমি পালোঁ দলং মানে সত্ৰফালে যোৱা দলংখন পালোঁহি। ইয়াৰ পৰা আপোনালোকে গোটেই চাৰিওফালটো চাব পাৰে। এইটো ভিউ পইণ্ট বুলি হিচাপেও ল'ব পাৰে। আপোনালোকক গোটেই পৰিৱেশটো দেখাইছোঁ, চাই থাকক ইয়াৰ পৰা। মই এইটো ৰাস্তাই আহিছিলোঁ। এইটো ৰাস্তাই ইয়াত পোৱালে ইমান সময় লাগিছিলে ন, ক'লোঁ কি মানুহৰ ভিৰৰ পৰা আহিব পৰা নাছিলে। আৰু এইফালে চাওক কিমান মানুহ, কেমেৰাই ঢুকি নোপোৱালৈকে মানুহ। আৰু এইফালেতো দেখিছে আপোনালোকে, এইফালে যিমান দূৰ যায় আপোনালোকে অকল মানুহেই পাই গৈ থাকিব। মানুহ হ'ব বুলি ভাবিছিলোঁ, কিন্তু ইমান যে মানুহ হ'ব বুলি ভবা নাছিলোঁ। চাওক না, আপোনালোকে ৰ'বলৈ জেগা একো নাই, ইমানেই মানুহ হৈছে, আহিবলৈ ভয় লগা নিচিনা হৈছে। দেখিছেনে? আমিতো সত্ৰৰ ভিতৰত পোৱাগৈ নাই, সত্ৰৰ বাহিৰতেই ইমান মানুহ। আৰু দোকান চাওক না, দোকান মানুহ অনুপাতে দোকান কিন্তু বহুত হৈছে। এয়া বাইদেউসকলে দিছে চব বস্তু। আপোনালোকে মুঠতে ইয়াত যি বস্তুৱে বিচাৰে সকলো বস্তু পাব। অকল মাজুলী থলুৱা সামগ্ৰীৰ পৰা আদি কৰি আপোনালোকে যিখিনি বস্তু প্ৰয়োজনীয় হয় ইয়াত সকলো বস্তু পাব আপোনালোকে। আজি পালনামৰ অন্তিমটো দিন, আজি শেষ আৰু সেইকাৰণে সকলো মানুহ আহিছে, আপোনালোকে দেখিছে। আমি সত্ৰৰ ভিতৰলৈ নাযাওঁগৈ, জোতা চেণ্ডেল পিন্ধি আহিছোঁ। খুলি মেলি থাকিলে বহুত অশান্তি পাওঁ, যিমান পাৰোঁ আপোনালোকক দেখাই গৈছোঁ। ফাইনেলি আমি সত্ৰলৈ যোৱা গেটখন পালোঁ। ইয়াৰ পৰা যাবলৈ হ'লে আপোনালোকে চেণ্ডেল জোতা পিন্ধি আছে, চব খুলি যাব লাগিব। আমি যিহেতু কালি পৰহি বন্তি দিলোঁগৈ আৰু আপোনালোকে নেদেখাওঁ, ইয়াৰ পৰা অকণমান দেখাই দিছোঁ। আপোনালোকে দেখিছে কেমেৰাই ঢুকি নগ'লে মই অলপ জুম কৰি দিছোঁ। সত্ৰৰ ভিতৰলৈকে কেৱল মানুহ হয়। আমি ইমান জামৰ পৰা আহিছোঁ আৰু জাম নকৰোঁগৈ। ইয়াৰ পৰা অলপ দেখাই দিছোঁ। ইয়াৰ পৰা আমি আৰু যদি কিবা চিন পাওঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। মৌজমী মন ফাগুনি পচোৱা মন বৰ্ষা ৰাণী ৰজনীগন্ধা। আকৌ ইচাত বিচাত দেই, ধুনীয়া বেগ পাবা হওক। বন্ধুসকল, সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ। সত্ৰৰ ভিতৰখন আপোনালোকক অলপ দেখাই যাওঁ বুলি ভাবিলোঁ। দেখিছে ৰাতি হ'ল, আমি দিনতে ওলাই আহিছিলোঁ, ৰাতি হ'ল। আৰু একেখিনি বস্তুকে আপোনালোকক দেখাই দিবলৈ ভাল নালাগিলে, ভিডিঅ'টো বেছি দীঘল হৈ যাব। সেইকাৰণে ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি মাজুলীলৈ অহা নাই, আচলতে ৰাস পালনামত আহিব। ৰাস পালনামত আহিলে আপোনালোকে সঁচাকৈ ভাল পাব। মোৰ ৰাস পালনামৰ প্ৰতিটো ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাব। সঁচাকৈ মানে মাজুলীৰ ৰাস আৰু পালনাম বুলিলে বিখ্যাত হয়। যেনেকৈ বেলেগত পূজা বুলিলে বিখ্যাত, মাজুলীত আচলতে ৰাস আৰু পালনামৰ কাৰণে বিখ্যাত। বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ'লৈ লগ পোৱা হ'লে আজিলৈ বাই বাই, টাটা।